কোনো এক চহৰত এজন এনে ব্যক্তি আছিল যিয়ে গোটেই জীৱনটোত যি টকা উপাৰ্জন কৰিছিল সকলো টকা খৰচ নকৰাকৈ কেৱল কৃপণৰ দৰে জমা কৰি গৈছিল। এনেদৰে টকা সাঁচি ৰাখি ৰাখি তেওঁ বৃদ্ধ অৱস্থাত উপনীত হ'ল আৰু এদিন তেওঁৰ মৃত্যুৰ সময় হ'ল। মৃত্যুৰ পূৰ্বে মানুহজনে তেওঁৰ পত্নীক কাষলৈ মাতি ক'লে, "চোৱা, তুমি মোক এটা কথা দিব লাগিব। মই মৰাৰ পিছত সমস্ত জমা টকা মোৰ কফিনত দি দিবা, কাৰণ মই সকলো টকা মোৰ পৰজনমৰ বাবে লৈ যাব বিচাৰোঁ।" তাৰ পিছত সেই মানুহজনৰ যেতিয়া মৃত্যু হ'ল, তেতিয়া স্বামী বিয়োগৰ শোকত কান্দি কান্দি পত্নীগৰাকীয়ে স্বামীৰ নশ্বৰ দেহৰ কাষতে বহি আছিল। খবৰ ল'বলৈ মানুহজনীৰ ঘৰলৈ বন্ধু-বান্ধৱী সকলো আহিছিল। সকলোৱে আহি স্বামী বিয়োগৰ শোকত ভাঙি পৰা মহিলাগৰাকীক সান্ত্বনা দিছিল। সেইদৰে বহু সময় পাৰ হোৱাৰ পিছত মহিলাগৰাকীৰ স্বামীৰ মৃতদেহ ৰাইজে যেতিয়া কফিনত ভৰাই সৎকাৰৰ বাবে নিবলৈ ধৰিছিল, তেতিয়া মহিলাগৰাকীয়ে ক'লে, "এক মিনিট অপেক্ষা কৰক।" এই বুলি কৈ তাই ভিতৰলৈ গ'ল আৰু ভিতৰৰ পৰা এটা সৰু বাকচ আনি কফিনটোত ভৰাই দিলে। তাৰ পিছত ৰাইজে কফিন উঠাই লৈ শ্মশানৰ দিশে সৎকাৰৰ বাবে ৰাওনা হ'ল। মহিলাগৰাকীৰ এগৰাকী বান্ধৱী তাইৰ কাষলৈ আহি ক'লে, "মই জানো তুমি ইমানো মূৰ্খ নহয় যে সকলো টকা-পইচা তুমি তোমাৰ মৃত স্বামীৰ লগত দি পঠিয়াবা।" প্ৰয়াত স্বামীৰ বিশ্বস্ত পত্নীয়ে উত্তৰ দিলে, "মই স্বামীৰ কথাটো উপেক্ষা কৰিব নোৱাৰিলোঁ। মই তেওঁক কথা দিছিলোঁ যে সকলো টকা মই তোমাৰ কফিনৰ লগতে দি পঠিয়াম আৰু সেই কথা মই ৰাখিলোঁ।" আচৰিত হৈ বান্ধৱীজনীয়ে সুধিলে, "তাৰ মানে তুমি কি ক'ব খুজিছা? সকলো টকা তুমি মৰা মানুহজনৰ লগতে এনেকৈ দি দিলা?" তেতিয়া সেই স্বামীহীনা মহিলাগৰাকীয়ে ক'লে, "হয়, স্বামীয়ে গোটেই জীৱন জমা কৰি ৰখা সকলো টকা মই একগোট কৰি মোৰ একাউণ্টত জমা কৰিলোঁ আৰু তাৰ পিছত সকলো টকা স্বামীৰ নামত এখন চেকত লিখি সৰু বাকচটোত ভৰাই কফিনত দি দিলোঁ। যদি তেওঁ সেই চেকখন ভাঙিব পাৰে, তেন্তে ইচ্ছামতে সেই টকা খৰচ কৰিব পাৰিব। সমতাৰ দৌৰ মৃত্যু পৰ্যন্ত, পৰিয়ালৰ মায়া শ্মশান পৰ্যন্ত আৰু ভাল চৰিত্ৰ স্বৰ্গ পৰ্যন্ত। কাৰোবাক কষ্ট দি জীয়াই থকাতকৈ নিজে কষ্টত জীয়াই থকা বেছি ভাল, কাৰণ নিজৰ কষ্টৰ বাবে কেতিয়াও কাৰো ওচৰত জবাবদিহি হ'ব নালাগে, কিন্তু আনক কষ্ট দিলে জীৱনভৰ তাৰ অভিশাপ মূৰত লৈ ফুৰিবলগীয়া হয়। সম্পৰ্ক বান্ধন বুলি একো নাই, যি আছে সেয়া কেৱল প্ৰয়োজন আৰু আয়োজন। যেতিয়া আপুনি বুজিব পাৰিব যে ভগৱানৰ অবিহনে আপোনাৰ আৰু কোনো নাই, তেতিয়া আপুনি এইটোৱে বুজিব লাগিব যে ভগৱানক পালে আপোনাৰ আৰু একোৰেই দৰকাৰ নাই। বহু সময়ত আমি কাৰোবাৰ বাবে কিবা কৰাত চেষ্টাৰ কোনো ক্ৰতি নকৰোঁ, তাৰ পিছতো মানুহে এৰি যায়। যিমানেই ভালপোৱা নিদিয়ক, এই তিনিজন মানুহক জীৱনত বেছি দিন ধৰি ৰাখিব নোৱাৰি। ১. যি মানুহে এজনৰ মাজত সুখ বিচাৰি নাপায়, আজি এজনক ভাল পাইছে যদি কালিলৈ আন এজনক, এনে মানুহক ভালপোৱাৰে ধৰি ৰাখিব নোৱাৰি। ২. যাৰ ইগ' বেছি তেওঁৰ সৈতে কেৱল প্ৰেমহে হয়, একেলগে থকা কেতিয়াও নহয়। কম বেছি ভুল আমি সকলোৱে কৰোঁ, কিন্তু যাৰ মাজত ইগ' বেছি তেওঁ ভুল কেতিয়াও মানি ল'ব নোখোজে। কোনজন মানুহ আপোনাৰ বাবে সঠিক সেইটো বুজিবলৈ অভিজ্ঞতাৰ দৰকাৰ আৰু সেই অভিজ্ঞতাৰ বাবে জীৱনলৈ ভুল মানুহ অহাটোও দৰকাৰ। কাৰোবাক বিশ্বাস কৰাটো আপোনাৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তেওঁৰ দায়িত্ব। শান্তি এটা খুবেই সৰু শব্দ, কিন্তু ইয়াৰ দাম বহুত বেছি। এই শান্তি টকাৰে কেতিয়াও কিনিব নোৱাৰি, নিজেই বিচাৰি ল'বলগীয়া হয়। এই পৃথিৱীত দুৰ্বল কোনো নহয়, পৰিস্থিতিয়ে মানুহক দুৰ্বল কৰি তোলে আৰু কিছুমান সুবিধাবাদী মানুহে মানুহৰ সেই দুৰ্বলতাৰ সুযোগ লৈ নিজকে বাঘ বুলি ভাবিবলৈ লয়। এই পৃথিৱীত নিজকে সুখী ৰখাৰ ৭টা নিয়ম। মায়া ত্যাগ কৰক, অতিৰিক্ত আশা নকৰিব, টকা ইনকাম কৰিবলৈ শিকক, নিজকে যিমান পাৰে সময় দিয়ক, আজে-বাজে চিন্তা কৰা বাদ দিয়ক, মিছা ভালপোৱাৰ পিছত দৌৰি নুফুৰিব, যিয়েই নহওক লাগে সদায় নিজকে এইটো কৰিবলৈ শিকক যে একো নাই, সকলো ঠিকেই হৈছে। আনক পৰিৱৰ্তন কৰাটো অসম্ভৱ, সেইবাবে নিজকে পৰিৱৰ্তন কৰি লোৱাটো বুদ্ধিমানৰ কাম। এই সংসাৰত ভাল মানুহ বা ভাল বস্তু একোৰে দাম নাই। মদ বিক্ৰেতাই নিজৰ ঠাইত বহি থাকিয়েই টকা ইনকাম কৰে আৰু গাখীৰ বিক্ৰেতাই গাখীৰৰ বাল্টি হাতত লৈ ঘৰে ঘৰে যায়। বেইমানিৰ কেতিয়াও অনুশোচনা নহয়। বহুৰূপী মানুহৰ জীৱনত কেতিয়াও ভালপোৱা মানুহৰ অভাৱ নহয়।
মানুহে সহজ সৰলজনক ঠগে আৰু অতি চালাক বা চতুৰজনৰ ওচৰত নিজেই ঠগ খায়। শেষ হিচাপটো কিন্তু সমানেই হয়। টকা সঁচাই এক অদ্ভুত বস্তু। থাকিলে বহু সমস্যাৰ সমাধান কৰি দিয়ে আৰু নাথাকিলে আপোন মানুহবোৰকো পৰ কৰি দিয়ে। কাৰো মনত আঘাত নিদিব, কেতিয়াও সুখী হ'ব নোৱাৰিব। ভাল পাব নোৱাৰে যদি অভিনয় নকৰিব। মনত ৰাখিব, কাৰোবাৰ চকুপানী আপোনাৰ জীৱনৰ বাবে এটা অভিশাপ হৈ থিয় দিব পাৰে। এজন পুৰুষৰ এটা সৰু ভুলৰ বাবে এগৰাকী নাৰী আন পুৰুষৰ প্ৰতি আকৃষ্ট হয় আৰু সেই ভুলটো কি জানে? সময় নিদিয়া। এটা কথা মনত ৰাখিব, এগৰাকী ভাল নাৰীয়ে এজন পুৰুষৰ পৰা ভাল পোৱা, সন্মান আৰু সময়ৰ বাহিৰে আন একোৱেই নিবিচাৰে। এখন এনে হৃদয় গঢ়ক যাক কেতিয়াও কোনেও ভাঙিব নোৱাৰে। এনে হাঁহি তৈয়াৰ কৰক যি কেতিয়াও কাৰো কষ্টৰ কাৰণ নহয়। এনে সম্পৰ্ক তৈয়াৰ কৰক যি সম্পৰ্কৰ কেতিয়াও শেষ নাথাকে। এনে এখন হাত ধৰক যিখন হাত কেতিয়াও এৰিবলগীয়া নহয়। তৰ্কৰে জয় হোৱাটো ডাঙৰ জয় নহয়, বৰঞ্চ মূৰ্খৰ সৈতে তৰ্কত লিপ্ত নোহোৱাটোহে বুদ্ধিমানৰ কাম। কাৰণ মূৰ্খৰ সৈতে তৰ্ক কৰিলে মানুহে দুয়োজনৰ মাজত পাৰ্থক্য বিচাৰি নাপাব। গোটেই নিশা সাৰে থাকি যাৰ সৈতে কথা পতাৰ অভ্যাস কৰিব, সেই অভ্যাসত নিজেই অভ্যস্ত হৈ পৰিব আৰু তেতিয়াই আনজনে সুযোগ বুজি আপোনাক ইগনৰ কৰা আৰম্ভ কৰি দিব। অন্ততঃ নিজৰ মূল্য বুজক। যাৰ পৰা আপুনি মানসিক শান্তি আশা কৰিব, সেইজনে এদিন আপোনাক মানসিক কষ্ট দিব। সেইবাবে অভ্যাস কৰাৰ চিন্তা বাদ দিয়ক। সকলো পাহৰি ভাল টোপনি মাৰক। নিজৰ যত্ন লওক। পাত্তা নিদিব আশে-পাশে যি হৈ আছে সেইবোৰ মানি লওক। বিশ্বাস কৰক, ভাল টোপনি মাৰিলে কোনো কষ্টই আপোনাক দুৰ্বল কৰিব নোৱাৰে। এইটো মনত ৰাখক যে অভাৱ কেতিয়াও চিৰস্থায়ী নহয়। নিজৰ একান্ত গোপন কথা নিজৰ মাজতে ৰাখিব লাগে। ভৰসাৰ হাতখন যিমানেই বিশ্বস্ত নহওক কিয়, স্বাৰ্থত আঘাত লাগিলে ৰূপ সলনি হওঁতে এক মুহূৰ্তও সময় নালাগে। বেছিভাগ ক্ষেত্ৰত সম্পৰ্কৰ আৰম্ভণি যিজনে কৰে, সম্পৰ্কৰ শেষটো সেইজনেই কৰে আৰু মাজ সাগৰত পৰি বিচ্ছেদৰ অসহ্য যন্ত্ৰণা সেই মানুহজনে ভোগ কৰে, যিজনে এদিন প্ৰতাৰিত হোৱাৰ ভয়ত সেই সম্পৰ্কত আগবাঢ়িবলৈ আগ্ৰহী নাছিল। কাজিয়া আৰু অশান্তি যদি সহ্য কৰিব নোৱাৰা হৈছে, তেনেহ'লে এটা কাম কৰক। প্ৰথমে ভাবক যে তেওঁৰ সৈতে কিয় কাজিয়া হৈছে। যদি সেই কাৰণটোৰ সমাধান আছে বুলি ভাবে, তেন্তে কাজিয়া নকৰি সমাধান কৰক আৰু যদি সমাধান নাথাকে, তেন্তে দূৰ হৈ আহক, অকলে থাকক। বেছি ভদ্ৰ নহ'ব, কাৰণ এই পৃথিৱীত ভদ্ৰতাক মানুহে দুৰ্বলতা বুলি ভাবে। গতিকে পৰিস্থিতি অনুপাতে প্ৰত্যুত্তৰ দিয়াটোৱেই সকলোতকৈ ভাল পন্থা। এই পৃথিৱীত সকলোৱে কেৱল নিজৰ সুবিধা বুজি চলে। প্ৰয়োজনত কোনোজনে মৌন হৈ থাকে, কোনোজনে স্পষ্ট কথা কয়। কোনোজন মৌন থাকে সম্পৰ্ক এটা জীয়াই ৰখাৰ স্বাৰ্থত, কোনোজনে নিজৰ ওজন বুজাবলৈ অযথা তৰ্ক বঢ়ায়। যি যিমান বেছি ভাল আৰু সৰল মনৰ হয়, তেওঁৱেই সকলোতকৈ বেছি কষ্ট সহ্য কৰিবলগীয়া হয়। এইটোৱেই পৃথিৱীৰ নিয়ম। অনুভূতি, ভালপোৱা আৰু মায়া এইবোৰ যিমান কমকৈ প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কমকৈ পাব। পৃথিৱীত সকলোতকৈ সেই মানুহবোৰেই ভয়ংকৰ, যি কান্দি কান্দিও মিছা কথা ক'ব পাৰে। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি মূৰ্খ, যি হাঁহি হাঁহিও সঁচা কথাবোৰ কৈ দিয়ে। পৃথিৱীত সেই মানুহবোৰেই সকলোতকৈ বেছি চতুৰ, যি নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিবলৈ সাজু হৈ পৰে। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি দোষী, যি আনৰ সুখৰ বাবে নিজকে উচৰ্গা কৰি দিয়ে। সম্পৰ্ক কেতিয়াও তৃতীয় ব্যক্তিৰ বাবে নাভাঙে। সম্পৰ্ক ভাঙে সেইজনৰ বাবে, যি তৃতীয়জনক প্ৰশ্ৰয় দিয়ে। সেইজনৰ পিছত দৌৰি নুফুৰিব, যি আপোনাক এৰি চলিব বিচাৰে। ভদ্ৰ হোৱাৰ বাবে মেধা নহয়, পৰিয়ালৰ শিক্ষাই যথেষ্ট। যেতিয়া আপোনাৰ শৰীৰত বল নাথাকে, তেতিয়া আপুনি শৰীৰৰ শক্তিৰ পৰিৱৰ্তে মগজুৰ শক্তিৰ ওপৰতহে ভৰসা কৰা উচিত। পৃথিৱীত সেই মানুহবোৰ সকলোতকৈ বেছি সুখী, যি আনৰ সুখ কাহিনী নিজে ভালে থাকে। পৃথিৱীত সেই মানুহবোৰৰ কেতিয়াও একো অভাৱ নহয়, যি আনক ঠগিব জানে। পৃথিৱীত সেই মানুহবোৰে সকলোতকৈ বেছি ক্ষুধাৰ্ত, যি কাৰোবাৰ সামান্য ভালপোৱা ভিক্ষা কৰিও নাপায়। কাজিয়া নহয়, কেতিয়াবা কেতিয়াবা মৌন থাকিও নিজৰ গুৰুত্ব কাৰোবাক বুজাই দিব পাৰি। মৌন থাকক, নিজৰ দাম বাঢ়িব। কথা কমকৈ কওক, সকলোৱে আপোনাক গুৰুত্ব দিব। যেতিয়া কথা কমকৈ ক'ব, তেতিয়া আপোনাৰ কথা মূল্যৱান হৈ গৈ থাকিব আৰু এদিন সকলোৱে আপুনি কি কয় সেইটো শুনিবলৈ অপেক্ষা কৰিব। সকলো সময়তে যদি মুখ চলাই থাকে, তেতিয়া আপুনি গুৰুত্বপূৰ্ণ কথা ক'লেও মানুহে তাৰ মূল্য নিদিব।
মানুহে যেতিয়া কিবা পায় তেতিয়া তেওঁ উপলব্ধি নকৰে যে তেওঁ কি পাইছে। যেতিয়া হেৰুৱাই পেলায় তেতিয়া বুজি পায় তেওঁ কি পাইছিল, কাক হেৰুৱালে। আঘাতৰ অবিহনে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰি। জীৱনত যিমানেই আঘাত পাব সিমানেই আপোন বুলি ভবা মানুহবোৰক চিনিব পাৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।